हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ অন্যটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া হৈছে মোৰ মৰমৰ ভাগিন মানে মোৰ মামাৰ ছোৱালীজনীৰ ছোৱালী দাদগিৰা কি হ'ল মোৰ মৰমৰ ভাগিননি আৰু বাহতি আজি মানে ঘৰে যাবলৈ ওলাইছে তাই হেনো যোৱাৰ আগত ৰীল এটা বনাই যাওঁ বুলি এই ৰীল বনাইছে দেখিছেনে মাকে মোবাইল চাই আছে জিয়েকে টালি টোপালি বান্ধি আহিছে মাকে ৰীল বনাই আছে এইটো ভিনি যাম গিয়া বাই 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 আৰু বাহতেও গ'ল আৰু পাঁচবেলা সময়খিনিত ইমান বেছি বৰষুণ দিছিলে চাওকচোন পৰিৱেশটো ইমান বেছি ভাল হৈ আছিলে পিছে বহুত বেছি গৰম হৈ আছিলে বৰষুণ দিয়াৰ কাৰণে অকমান ভাল লাগিলে বাৰু আৰু সেইটো কাৰণে বৰষুণ দিয়াৰ কাৰণে আমাৰ ভন্টি আনিলে পকৰি চাটনি আমি আজি পকৰি খাম খালি এটা আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে নেক্সট মিনি ব্লগত আকৌ অতি সোনকালে লগ পাম